এজাক নৱপ্ৰজন্মৰ বিশেষ প্ৰতিভা প্ৰদৰ্শন। চৰাইদেউ জিলা মৰাণ দিৰৈ ৰাঙলী অঞ্চলৰ অন্তৰ্গত নাহৰণি বাম হেলাইগুৰি যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰয়াত বন্ধু পল্লৱজ্যোতি গগৈ সোঁৱৰণী মৃত্যুবাৰ্ষিকী তিথি এদিনীয়া কাৰ্যসূচীৰে পালন কৰে। উক্ত কাৰ্যসূচীত পতাকা উত্তোলন কৰে নাহৰণি বাম হেলাইগুৰি যুৱ সমাজৰ সভাপতি টংকেশ্বৰ বৰা, স্মৃতি তৰ্পণ কৰে চিদানন্দ দাসে, বৃক্ষৰোপণ কৰে যুৱ সমাজৰ উপদেষ্টাৰ লগতে হেলাইগুৰি গাঁৱৰ মুৰব্বী বিনু চেতিয়াই। ইয়াৰ পিছতে গীতাপাঠ আৰু নাম প্ৰসংগ কৰি দিনজোৰা কাৰ্যসূচীসমূহৰ অন্ত পৰে। সন্ধিয়া প্ৰয়াত বন্ধু পল্লৱজ্যোতি গগৈ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা নাহৰণি বাম হেলাইগুৰি যুৱ সমাজৰ উপদেষ্টা বিনু চেতিয়াই। এই সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ লক্ষ্য হিচাপে কণ কণ শিশুসকলৰ বৌদ্ধিক বিকাশৰ বাবে আৰু তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰা। এই সাংস্কৃতিক অনুষ্ঠান বিশেষ হিচাপে উপস্থিত থাকি গীতৰ আমোদ দিয়ে অসমৰ জনাজাত বোকাপদুম অনুষ্ঠানত অংশগ্ৰহণ কৰা চয়নিকা গগৈ। স্থানীয় কণমানি এজাক শিশুৰ লগতে অশ্লেষা কোঁৱৰ আৰু স্থানীয় এজন যুৱক ভাৰতীয় সৈনিক জোৱান থানু কোঁৱৰ ইয়াৰ উপৰিও বহু কেইজন উদীয়মান শিল্পীয়ে গীতৰ শৰাই আগবঢ়ায়।
আৰু যেন সকলোৱে আমি ৰাইজ আমি মই এইটোকে ক'ব বিচাৰিছোঁ যে মোৰ পুত্ৰ শ্ৰীমান অলপজ্যোতি গগৈ তেওঁ 2017 চনৰ মে' মাহৰ 7 তাৰিখে তেওঁ মানে আকস্মিক দুৰ্ঘটনাত এই অহংকাৰৰ পৰা আঁতৰি গ'ল। মোৰ উদ্দেশ্য আছিলে তেওঁ অন্তত সেই সমাজত তেওঁ মানে জীয়াই থাকক, তেওঁ সমাজৰ কাম কৰি ভাল পাইছিলে। গতিকে তেওঁ সমাজৰ মাজতেই ৰাইজৰ মাজতেই তেওঁ জীয়াই থাকিবৰ প্ৰয়াসেৰে এই অনুষ্ঠানটি ৰাইজৰ হাতত অৰ্পণ কৰিছিল। লগতে অকল এই মোৰ উদ্দেশ্য নাছিলে, কিন্তু এতিয়া দেখা গৈছে এই অনুষ্ঠানটিকে কইনা লৈ আজি আমাৰ এই নাহৰনিবাম হেলাইগুৰি যুৱ সমাজ দিন ধৰি যি চেডেলি ভেডেলি অৱস্থাত আছিলে, সেই চেডেলি ভেডেলি অৱস্থাৰ পৰা আজি একত্ৰিত হৈ উন্নয়নৰ পথত যি ধৰণে আগুৱাই গৈছে সেই উদ্দেশ্যটো আগত ৰাখিয়ে